নমস্কাৰ, মই মনিষাই সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজি উৰাং মাছৰ খুব ধুনীয়া এটা ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আহকচোন তেতিয়াহ'লে মই ৰেচিপিটো আৰম্ভ কৰোঁ। উৰাং মাছখিনি এইখিনি, ইয়াৰে কেইপিচমান বনাম মই এতিয়া। বাকীখিনি মই সৰিয়হৰ লগত বনাই খাবলৈ থৈ দিম। আৰু এতিয়া বনাবলৈ লৈছোঁ কুমলীয়া মূলা আৰু আলু, এটা কচু লৈ লৈছোঁ আৰু দুটা বিলাহী, কেঁচা জলকীয়া। এইখিনিৰ লগতে মই বনাম। এইখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। ইয়াতে এচামুচ নিমখ দি দিছোঁ আৰু এইফালে কচু আৰু বিলাহী, আলুটো বেলেগকৈ ৰাখি লৈছোঁ। এইখিনি যদি বইল কৰি লৈ বনাওঁ টেষ্টটো নাথাকে, সেই গতিকে মই গৰম পানী দি এনেদৰে আধা ঘণ্টামানৰ কাৰণে তিয়াই থৈ দিম। নহ'লে বহুত গেছ হয়, সেইবাবে এনেকৈ কৰি লৈছোঁ মই। আৰু কেৰাহী এখন গৰম কৰি লৈছোঁ, তাতে মই অকণমান তেল দিছোঁ। ইয়াতে মই এতিয়া বনাবৰ জোখে মাছ কেইপিচমান ফ্ৰাই কৰি ল'ম। এই মাছটো একেবাৰে ইলিচ মাছৰ নিচিনা খাবলৈ, ছেম টেষ্ট। খুব ভাল লাগে খাই, সৰিয়হৰ লগততো আৰু ভাল লাগে। মই সৰিয়হৰ লগত বনাই খায়েই থাকোঁ, সেইবাবে আজি অকণমান বেলেগকৈ বনাবলৈ লৈছোঁ। এই কেইপিচ ফ্ৰাই কৰি লৈছোঁ মই। এই কেইপিচ এনেদৰে ৰঙাকৈ মই ফ্ৰাই কৰি লৈছোঁ। ইয়াতে এতিয়া এচামুচ সৰিয়হ দি দিছোঁ আৰু ইয়াতে মই কাটি লোৱা পিঁয়াজ এটা দি দিছোঁ। আৰু কি দিওঁ চাই যাওক, বিৰাট ভাল লাগে এনেদৰে খাই। এইখিনি ভালদৰে ভাজি হোৱাৰ পাছত ইয়াতে মই কেঁচা জলকীয়া আৰু বিলাহী দি দিছোঁ। এইখিনি ভাজি ল'ম এতিয়া। ইয়াতে অকণমান মই ফিছ মছলা দিছোঁ, অকণমান হালধি দিছোঁ, অকণমান নিমখ দিছোঁ। মই মছলা একেবাৰে কমাই খাওঁ, সেইবাবে অকণমান দিওঁ। আৰু কোনোবাই দিবলৈ ইচ্ছা কৰিলে জিৰা ধনিয়াও দি দিব পাৰে, খুব ভাল লাগে। এইখিনি বিলাহীখিনি গলি গ'লত এতিয়া মই মূলা, কচু আৰু আলু এইখিনি দি দিম। এইখিনি এনেদৰে ভাজি অকণমান সিজাই ল'ম ইয়াতে ভাজি কৰি থাকোঁতেই। ভাজি পানী দিলে খুব ভাল লাগে খাই, ইয়াৰ টেষ্টটো অকণ বেছি ধুনীয়া আহে। আৰু এতিয়া মই এমক পানী দি দিছোঁ ইয়াতে। আৰু ইয়াতে মাছ কেইপিচ দি দিলোঁ। এতিয়া একেবাৰে কম জুইত মই 20 মিনিটমান সময় এনেদৰে ৰাখি দিম। এয়া একেবাৰে 20 মিনিটমান সময়ৰ পাছত এইখিনি পূৰা ধুনীয়াকৈ হৈ আছে, পূৰা সিজি গ'ল। কচু, আলু, মূলা খুব ধুনীয়াকৈ সিজি গ'ল। আৰু এইখিনি মোৰ মাছৰ জোলখিনি ৰেডি হৈ গ'ল। বিৰাটেই ভাল লাগে খাই এনেদৰে। সকলোৱে এবাৰ বনাই খাই চাবচোন, খুব ভাল লাগিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে আপোনালোকৰ মতামতবোৰ জনাবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, বাই বাই।